তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ভালে থকাটো বিচাৰোঁ। আৰু আজি আমি মানে দেওপানী মন্দিৰত গৈ আছোঁ। আপোনালোকক দেওপানী মন্দিৰৰ এটা দৃশ্য দেখুৱাম আৰু দেওপানী মন্দিৰত পূজা কৰিব গৈছোঁ। আৰু আশা কৰোঁ আপোনালোকে মোৰ চেনেল মানে ভিডিঅ'বিলাক চাই ভাল পায়, কিয়নো আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে। আপোনালোকৰ ছাপোৰ্টৰ কাৰণে আজি মোৰ 402টা ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ সক্ষম হৈছে। আৰু আশা কৰোঁ আপোনালোকে খুব সোনকালে মোক 1K ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকক দেওপানী মন্দিৰত আমিও যাম, আপোনালোকক লৈ যাম। ব্লগ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। আৰু এনেকৈ আমি দেওপানী অভয়াৰণ্যৰ মাজেদি গৈ আছিলোঁ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা দেওপানী অভয়াৰণ্যখন খুবেই ধুনীয়া। চব কি ধুনীয়াকৈ গছ গছনি আছে। আৰু ফাইনেলি বহুত অন্তৰ মূৰত দেওপানীৰ মেইন গেট। ফাইনেলি ফ্ৰেণ্ডছ, আমি বহু অন্তৰ মূৰত দেওপানীৰ মেইন গেটটো পাই গ'লোঁ। এতিয়া বলক আমি মেইন গেটটো সোমাই যাওঁ। আৰু কি ধুনীয়াকৈ সজাই ৰাখিছে এয়া চব, ধুনীয়াকৈ চিনাৰী আছে। আৰু নতুনকৈ নিৰ্মাণ হৈ আছে এটা নতুন মন্দিৰ নতুনকৈ। আৰু এয়া চব সেয়া মাজত থকা চিনাৰী। আৰু এয়া মেইন গেটৰ সৌন্দৰ্য আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছোঁ বলক। আৰু এনেকুৱাকৈ আমি এতিয়া চাকি জ্বলাব গৈ আছোঁ, কিয়নো প্ৰথম চাকি জ্বলাই আমি কৰিম। প্ৰথমত আমি চাকি জ্বলালেও এয়া আমাৰ চাকি জ্বলাবৰ বাবে আমি আহি আছোঁ। আৰু এয়া ডাঙৰ হলটো দেখিছে, ইয়াত সকলো মানুহে চাকি ধূপ জ্বলায়, কিয়নো আজিকালি মন্দিৰৰ ভিতৰত চাকি জ্বলাটো এলাউড নাই। সেইবাবে এই গছটোত যে ৰঙা ফিটা দেখিছে, এইবোৰ সকলোৱে মানুহে নিজৰ সপোন পূৰা হোৱাৰ বাবে এটা এটা সূতা বান্ধে। এয়া দেখিছে নহয়, আমি ধূপ জ্বলাই ল'ব লওক। আৰু আগপানতকৈ পিছপানৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ ইমানেই ধুনীয়া যে এয়া চাওক, পূজাৰীসকলৰ বাবে এটা সৰুকৈ এটা পাৰ্ক আছে। আৰু এয়া কি ধুনীয়াকৈ চিনাৰী গছ আৰু ধুনীয়া ধুনীয়া শহাপহু এই চিনাৰীখনতে আছে। আৰু এয়া মানুহ ওপৰৰ পৰা চাবৰ কাৰণে এটা ধুনীয়াকৈ দলং দৰে আৰু এটা পুখুৰী আছে। আৰু মন্দিৰখনৰ খনি কৰা এখন পুখুৰীত ইমান ধুনীয়া ধুনীয়া ইমান ডাঙৰ ডাঙৰ কাছ আছে, আপোনালোকে দেখিলে আচৰিত হ'ব। এটা কাছত প্ৰায় 30-20 কেজিৰ বেছি অধিক হ'ব। এয়া চাওক আপোনালোকে, যি বহুত ডাঙৰ ডাঙৰ কাছ আছে ইয়াত, এটা দুটা নহয়, ইয়াত প্ৰায় 20-30টাৰো অধিক কাছ হ'ব। আপোনালোকে দেখিছেনে ইয়াত এইবিলাক চাওক। আগত যিহেতু মাছ আছিলে, কিন্তু যেতিয়া কাছ থাকে তেতিয়া মাছ নাথাকে। আপোনালোকে দেখিব পাৰিছে চাগে, কাছবিলাকৰ পিঠিবিলাক ধুনীয়া ধুনীয়াকৈ ওলাই আছে আৰু বহুত ডাঙৰ ডাঙৰ। যেতিয়া মানে কাছ থাকে তেতিয়া মাছ নাথাকে। আৰু চক ধুনীয়াকৈ পুখুৰীখনৰ কিনাৰে কিনাৰে কি ধুনীয়াকৈ ৱাল আৰু চিনাৰী গছেৰে ভৰপূৰ। চক বহুত ডাঙৰ ডাঙৰ কাছ আছে। আৰু যেতিয়া পানী বেছি হয় তেতিয়া কাছবোৰ বোলে মানে বাহিৰলৈ নামি আহে, ইয়াৰ পূজাৰীসকলে কৈছে। আৰু ইমান ধুনীয়াকৈ মন্দিৰৰ লগতে পিছপানৰ পৰিৱেশবিলাক, আগপানতকৈ পিছপানৰ পৰিৱেশবিলাক খুব ধুনীয়া, যিহেতু মন্দিৰৰ মেৰামতিৰ কাম চলি আছে। যোৱাৰ আগতে ইয়াৰ লাষ্ট এটা দৃশ্য, কি ধুনীয়াকৈ এয়া চিনাৰী বাগিচাখন আছে, লগতে তাৰ ওচৰতে লাগি থকা মন্দিৰৰ আগপানৰ দৃশ্য, এয়া মন্দিৰৰ পিছপানৰ দৃশ্য, লগতে আগপানৰ ধুনীয়াকৈ পৰিৱেশ আমোলমোলাই আছে। আৰু এয়া পিছপানৰ পুখুৰী আছে, পুখুৰীত ধুনীয়া ধুনীয়া কাছ লগতে মানুহ আছে। আৰু এয়া মেইন মন্দিৰটোত আহি আছে মানুহ আৰু পূজা কৰিব। আপোনালোকে যদি এবাৰ অহা নাই, আহক আৰু মা দুৰ্গা মাহক সেৱা এবাৰ কৰি যাওক। ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব, আৰু চেনেলত যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।